থকা নাই এতিয়া 11টা বাজিছে আৰু মই আজি বনাই আছোঁ শাকেৰে মাছৰ জোল এয়া মাছ ভাজি থৈছোঁ আৰু ইফালে শাক আৰু গাইজ এতিয়া ঘড়ীটোলৈ মন কৰকচোন এতিয়া বাজিছে 11টা আৰু দিনৰ 11টা বাজিছে আৰু মোৰ মানুহজনে এনেকৈ কাপোৰ উৰি শুই আছে কাৰণটো হৈছে যোৱাকালি ৰাতি মানুহজনৰ নাইট ডিউটি আছিল আৰু নাইট ডিউটিৰ পৰা ৰাতিপুৱা আহি পাই শুই আছে আৰু এয়া প্ৰায় আঞ্জাখন হৈছেগৈ এয়া চাওক এয়া ইয়াতে আছে মূলা শাক আৰু আলু আৰু এই আঞ্জাখন মোৰ বহুত প্ৰিয় দেই আৰু গাইজ মোৰ মানুহজনে শুই থাকোঁতে দেখিছিলেনে লাইটটো জ্বলোৱা আছিলে লগতে মোবাইলটো চলি আছিল আমাৰ তেনেকৈয়ে থাকিব লাগিব দিনে ৰাতিয়ে তেতিয়াহে আমাৰ টোপনি আহে মোবাইলৰ যদি বন্ধ হৈ যায় তেতিয়াও টোপনি নাহে লাইট বন্ধ হ'লেও টোপনি নাহে দিন হওক ৰাতি হওক একেটাই আৰু এতিয়া চাওক এই সোপা মোৰ কাপোৰ সোপা ওলাই আছোঁ কিয় জানেনে এই কাপোৰবিলাক মই চিলাই কৰিবলগীয়া আছে আৰু এইটো চাওকচোন এইটো জেঠীৰ ব্লাউজ হয় জেঠীয়ে 4টা ব্লাউজ চিলাব দিছিলে তাৰে মই 2টা চিলাই দিছিলোঁ আৰু 2টা চিলাবলৈ বাকী আছে আৰু ব্লেক কালাৰৰ ব্লাউজটো মই নিজৰ বাবে চিলাইছোঁ আৰু মোৰো ইয়াতে চিলাবৰ কাৰণে বহুত কেইটা ব্লাউজ জমা হৈ আছে আৰু এইবিলাক ইয়াতে মই এনেকৈ মেচিনতে থৈ দিওঁ গোটেইখিনি যি চিলাবলগীয়া কাম থাকে চিলাই হোৱাৰ পিছত সাইড কৰি থওঁ তো মানে ইয়াতে আছে গোটেইখিনি আৰু এতিয়া মোৰ যিহেতু মেচিনটো মটৰতে চলে গতিকে মটৰত মই সুইচটো দি লওঁ আৰু কাপোৰ চিলাবলৈ আৰম্ভ কৰোঁ মানে বিয়া এখন আহিছে মামাহঁতৰ গতিকে মানে 3যোৰ কাপোৰ আছে বাৰ আছে মাৰ আছে আৰু মোৰ আছে আৰু এই 3যোৰ কাপোৰ চিলাব লাগিব তাৰ কাৰণে মই মেচিনটো ঠিক ঠাক কৰি আৰু গাইজ প্ৰথমতে মই ইস্ত্ৰি কৰাৰ আগত এই কাপোৰখিনি মানে কাপোৰখিনি চিলোৱাৰ আগত প্ৰথমতে মই কাপোৰখিনি ইস্ত্ৰি কৰি ল'ম এই মেখেলাখিনিও মানে এই ভাঁজবিলাক এইবিলাক চব ইস্ত্ৰি কৰি চিধা কৰি ল'ম ধুনীয়াকৈ প্লেন কৰি তাৰপিছত মই চিলাই কৰিম আৰু গাইজ মোৰ ফলছ কেইটা ইস্ত্ৰি কৰা হৈ গৈছে মেখেলাকেইখন ইস্ত্ৰি নকৰোঁ আৰু এতিয়া মই কাপোৰখিনি চিলাম আৰু মই এতিয়া এযোৰকৈ 3যোৰ কাপোৰ একে বহাই চিলাই শেষ কৰিলোঁ কাৰণ বহুত কাম বাকী আছে যিহেতু একেলগে কৰিব লাগিব গাইজ এতিয়া সন্ধিয়া 6:10 আৰু মই এইখিনি গুঠিলোঁ কাপোৰখিনি চিলাই মেলি আজৰি হ'ল এইখিনি আৰু এইবাৰ গুঠি আছোঁ একে বহাই কামখিনি কৰি থাকোঁতে পিঠি আৰু কঁকালৰ বিষ খাইছিল আৰু গাটো অলপ টানা হৈছিল বাৰু আৰু তেনেকুৱাতে মানে ৰাখীয়ে তাইৰ ছোৱালীজনী স্কুলৰ পৰা মানে টিউচনৰ পৰা লৈ আহিছিলে আহি পেলাই তাই মানে ম'ম' খাব মানে মন গ'ল তাইৰ আৰু সন্ধিয়া সময়ত কিবা এটা চটপটা খাবৰ কাৰণে মন যায় সকলোৰে আৰু সেইকাৰণে মানে তাইও মানে খাবৰ কাৰণে বিচাৰিলে আৰু বহুত জোৰকৈ মাতিলে ব'ল যাওঁ এনেকৈ টাইপত মানে জোৰকৈ মাতাত মানে মই আহিবলৈ বাধ্য হৈ গ'লোঁ আৰু আহিলোঁ বাৰু চ' আমি মানে এইখনত আহোঁ ফৰেষ্ট গেটত এইখনত মানে আমি গাড়ীত উঠি হ'লেও আহিও মানে কাৰণটো হৈছে এইখন ইয়াতে মানে ম'ম' বহুত বেছি টেষ্টি হয় মানে মই আমবাৰী ম'ম' ঘৰৰ পিছত ছেকেণ্ডত যদি মই ম'ম' ভাল পাওঁ এইখনতে খাওঁ আৰু এইখনলৈকে মানে আহি আমি খাবলৈ আহোঁ আৰু ৰাখিও বহুত বেছি ভাল পায় আৰু চুপটো ইয়াতে ইমান বেছি টেষ্টি হয় আৰু আজি ইয়াতে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ আলুৰ চপ চাওকচোন আলুৰ চপৰ ভিতৰত মাংস দিছে বাট এটা অনেষ্ট ৰিভিউ দিওঁ যে আলুৰ চপটো ভাল লগা নাই আৰু ইয়াতে মই এইখিনিমান আৰু গাঁঠিছিলোঁ আহি পেলাই আকৌ কামত ধৰিছিলোঁহে তো মানে মানুহজনে আহিলে আৰু চন্দ্ৰপুৰ যাবৰ কাৰণে ভিনদই মানে মাতিছে বুলি ক'লে তো তাৰপিছত আমি আহিলোঁ চন্দ্ৰপুৰ যাবৰ কাৰণে আৰু এইখনেই হৈছে পানীখেতিৰ সেই নতুন ব্ৰিজখন যিখন মই হয়তো ইউটিউবত দেখুৱাই নাই ফেচবুকত মই বহুতবাৰ দেখালোঁ চাগে এই ব্ৰিজখন মানে বহুত অকোৱা পকোৱা আৰু মানে ভালো লাগে আৰু ভয়ো লাগে দেই কাৰণ অকোৱা পকোৱা আছেতো মানে ভালকৈ ড্ৰাইভিং নকৰিলে অলপমান ৰিস্কি হয় তো ইয়াতে এই
এই ব্ৰিজখনেৰে আমি এতিয়া গৈ আছোঁ চন্দ্ৰপুৰ, আৰু চন্দ্ৰপুৰ যাবৰ কাৰণে আমি মাক পিক আপ কৰি ল'ব লাগিব, কাৰণ মা ঘৰতে আছে। মা ভাইটি দেউতাকো মাতিছে, কিন্তু জানেই আৰু আমাৰ দেউতা ক'লৈকেও নাযায়, দেউতাই ঘৰতে থাকি ভাল পায়, কিয় বা নাজানো, আৰু খাব পালেও নাপালেও দেউতাই ঘৰতে থাকে, বহুত জোৰ কৰিলেও নাযায়, বহুত বেছি জোৰ কৰিলেও নাযায়। তো ইয়াতে এইটো চাওক, আমাৰ পানীখেতি লাহাপাৰা চকটো বহুত ভাল লাগে এইখিনিত আহি। আৰু ইয়াতে মই মাক পিক আপ কৰি ল'লোঁ, মা উঠিলে আমাৰ ঘৰৰ তলৰ পৰা, আৰু মানুহজনো আছে। চ' আমি এনেকৈ আহি ইয়াতে ঘৰ পাই ড্ৰেছতে আহে। এইয়া হাঁহ হ'ল না নাই কিয়া তই কি পিন্ধি আছা? कपड़ा हमरे बैगे में है। इतना मोबाइल घूरा घूरी कर ब्लॉग बनाबा বুলি ভাবা 10টা বজাত আহা। এতিয়া আমাৰ মাষ্টাৰ চেফে ৰান্ধি আছে, এইয়া হাঁহৰ মাংস, এতিয়া কোমোৰাটো পেলাই দিছে। আৰু গাইছ, এতিয়া আমি ভাত খাবৰ কাৰণে বহিছোঁ গোটেইকেইটা মিলি, আৰু হাঁহৰ মাংস আৰু ইয়াতে ফুলকবি, তাৰপিছত বন্ধাকবি ভাজি এনেকৈ আছিলে, আৰু বাইদেৱে মানে গোটেইখিনি বনায়ে থৈছিলে, আমি জাষ্ট আহি পেলাই খাইছোঁ। আৰু মাংসখন অকণমান লাৰি দিছে মানুহজনে। আৰু ইয়াতে আমি শুবৰ কাৰণে লৈছোঁ, আমি মা বেলেগ এখন বিচনাত শুব, আৰু বাকী সিহঁত তিনিজন একেখন বিচনাতে শুইছে, আৰু আমি তিনিজন গীতম, মই আৰু বা একেলগে শুলোঁ। আৰু তাৰপিছত ৰাতিপুৱা 5টা বজাতে আমি এনেকৈ আন্ধাৰে পোহৰে ঘৰ। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানেই আছিল, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।